হেল্ল' বন্ধুসকল, কি খবৰ আপোনালোকৰ? আশা কৰোঁ আপোনালোক ভালে আছে আৰু আপোনালোকে চাই আছে সীমাজ নিখিল ব্লগছ। আৰু আমি আজি গৈ আছোঁ, মোৰ মা আৰু মোৰ হাজবেণ্ড আৰু মই গৈ আছোঁ নগাঁও। আৰু কিয়নো গৈ আছোঁ আপোনালোকক জনাই আছোঁ, তো আপোনালোকে ভিডিঅ'টো চাই যাব এণ্ডলৈকে। আৰু হঠাতে যাব লগা হ'ল, তো আমি ওলাওঁতে ভিডিঅ'টো কৰা নহ'ল, ষ্টাৰ্ট কৰা নহ'ল। এতিয়া পাইছোঁ কাৰণ কিয় এতিয়া প্ৰায় বাজিছে 12টা, আৰু সেইটো কাৰণে নোলোৱাৰ আগৰ পৰা দেখাব নোৱাৰিলোঁ। আৰু আপোনালোকে ফাইনেলি আমি আহি পাই গ'লোঁ নগাঁও। আৰু নগাঁও আমি চামগুৰিত আছোঁ। আৰু কিয় আহিব লগা হ'ল মানে, আমাৰ যিটো মোৰ মামাৰ এক্সিডেণ্ট হ'ল, তো সেইটো কাৰণে আমি খবৰ ল'ব আহিলোঁ। আৰু খবৰটো নল'লেও ইমান এটা ভাল নালাগিব ন। আৰু ঘৰত ওলাওঁতে মানে ভিডিঅ'টো মানে তাৰ পৰা ষ্টাৰ্ট কৰা নহ'ল, কিয়নো লৰালৰিকৈ আহিছোঁ, 12টা বাজি গৈছে আৰু গাড়ী পাবলৈ অলপ প্ৰব্লেম হৈছিলে। তো সেইটো কাৰণে মানে লৰালৰিকৈ আহোঁতে আৰু ঘৰৰ পৰা আৰম্ভ কৰিব নহ'ল। তো কি ক'ম আৰু, সেইটোৱে আৰু বিশেষ কাৰণ একো নাই। আৰু ইয়াত দেখিবলৈ পাইছে আইতাহঁতৰ ঘৰ বা মামাহঁতৰ ঘৰ চব একেলগে থাকে মানে। আইতা আছে, মাহী আছে, তাৰপিছত মামা মামী আৰু মামাহঁতৰ পোৱালি এটা আছে। আৰু কি বুলি কয়, মানে ঘপককৈ এক্সিডেণ্টটো হৈ গ'ল ন, তাৰপিছত আৰু লৰালৰিকৈ আহিবলগীয়া হ'ল। আৰু খবৰটো মানে নল'লেও ভাল নালাগিব, সেইটো কাৰণে ভাবিলোঁ মানে কি কয় গুচিয়ে যাওঁ। আৰু মোৰ লগত আহিছে মোৰ হাজবেণ্ড নিখিল, তাৰপিছত লগত আছে মা, আৰু সেয়াই আৰু বেলেগ কোনো নাই। ইয়াত দেখিছে আমাৰ মানে মোৰ মাহী হয় হা, মোৰ নিজৰ মাহী, মাৰ ভণ্টি। তাৰপিছত অলপ আগত আহি পাইছোঁ, কাপোৰ চাপোৰ চেঞ্জ কৰি লৈ পেলাই ধুনীয়াকৈ ভাবিলোঁ একেবাৰে কাপোৰ চাপোৰ সলাই কৰিয়ে ভিডিঅ'টো আকৌ আৰম্ভ কৰোঁ। তো সেইটো কাৰণে কাপোৰখিনি সলাই লৈছোঁ। আৰু সেইটো টাইমত আৰু আহি পাওঁতে আৰু ভিডিঅ'টো শ্বুট কৰা নহ'ল, ৰাস্তাত ইমান দূৰ আৰু ন, ইমান দীঘল হ'লেও ভাল নালাগিব ভিডিঅ'টো। সেইটো কাৰণে আহি পায়ে ইয়াত কাপোৰ চাপোৰ চেঞ্জ কৰি ফ্ৰেছ হৈ লৈ পিনে আপোনালোকৰ মাজলৈ ভিডিঅ'টো আগবঢ়ালোঁ। আৰু বিশেষ কাৰণ একো নাই, সেইটো কাৰণে আহিবলগীয়া হ'ল। তো ব'লক আপোনালোকক আমাৰ মাহীহঁতৰ ঘৰলৈকে চাওঁ। এজনী হৈছে দেই আমাৰ মিছ ইণ্ডিয়া। আৰু ভিতৰত ঢেৰ মানুহ আছে, এতিয়া ওলাই থকা নাই। কিন্তু এইটো হৈছে মামাহঁতৰ ল'ৰাটো, লাষ্ট কয় সেইকাৰণে লুকাই আছে। আৰু মানে আজি ৰ'দটো পুৰা দিছে ন, সেইটো কাৰণে চবফালে কাপোৰ মেলি থোৱা আছে, দেখিছে নহয়। মানে ৰ'দটো ওলাইছে কাৰণে আৰু চবৰে কাপোৰ, মানুহো সৰহ ন, আলহী আছে। ইয়াৰ পৰা কি বুলি কয় নলবাৰীৰ পৰা আমাৰ মাৰ মামাক আহিছে, মানে মোৰ মামা ককা আহিছে। তাৰপিছত মোৰ সৰুটো মামা গোলাঘাটৰ পৰা আহিছে। তো সেয়াই আৰু বেলেগ একো কথা নাই। আৰু কাইলৈ চাগে আমি ঘৰ আকৌ ৰিটাৰ্ণ হ'ব লাগিবই, কাৰণ কেলৈ ঘৰটো বহুত প্ৰব্লেম ন, থাকিলে মা মই নাই। তো সেয়া আকৌ মাহঁতৰ ঘৰ গৈ পেলাই মোৰ নিজৰ ঘৰ মানে শাহু ঘৰলৈ যাব লাগিব। কাইলৈ যাব লাগিব নে পৰহিলৈ যাওঁ জানো, চাই লওঁ সময় মিলাই। পাৰিলে থাকিম নিজৰ ঘৰত, তাৰপিছতহে নিখিলৰ ঘৰলৈ যাব লাগিব। তো ভিডিঅ'টো ইমানতে সামৰণি কৰিলোঁ। আৰু ভাল পালে লাইক, কমেণ্ট, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব। তো ধন্যবাদ, বাই।